guys, good morning. Welcome back to my YouTube channel, Junak Deori YouTube channel. তো মই বৰ্তমান আছো খামটিঘাট সসুৰবাৰী। তো সসুৰবাৰটো কালি ঢুকালে, তো সেইকাৰণে কালি ডিউটি থাকিও ডিউটি অফ কৰি কিনে আহিবলগীয়া হ'ল। তো আজি অফ আছে, তো সেইকাৰণে আহিলোঁ খামটিঘাট। তো আজি বিশেষ কামত তিনচুকীয়া যাব ওলাইছোঁ, কাম এটা আছিলে, সেইকাৰণে কামটোৰ কাৰণে তিনচুকীয়া যাব ওলাইছোঁ। চ' গৈ আছোঁ, ব'লক গৈ থাকোঁ। কি মানে বেলেগ কিবা কাম এটা আছিলে কাৰণে সেইকাৰণে যাওঁ, কিন্তু ব'লক গৈ থাকোঁ তিনচুকীয়া, দেখাই যাম ক'ত ক'ত যাওঁ, ব'লক। পেট্ৰল ভৰালোঁ, পেট্ৰল চেট্ৰল ভৰাই মেলি কম আছিলে সেইকাৰণে ভৰালোঁ। তো ব'লক এতিয়া যাওঁ, অলপ তাত গৈ কিনে পেট পূজা কৰিব লাগিব নেকি। ৰাতিপুৱাটো নাখালোঁ, চাহ একাপ খাই কিনে আহিলোঁ। তো তাত গৈ কিনে চাই লওঁ কিবা হয়, কিমান টাইম পাওঁ। যদি সোনকালে পাওঁ তেতিয়া ব্ৰেকফাষ্টটো কিবা এটা কৰি ল'ব লাগিব। তো ব'লক গৈ থাকোঁ। বৰ্তমান তিনচুকীয়া পাওঁ অৱস্থা, তিনচুকীয়া পালোহি আৰু বাইপাছতে ৰখি আছোঁ। বাইপাছৰ পৰা অলপ সোমাই গ'লে তিনচুকীয়া পালোঁহি আৰু কলেজ। বেছি টাইম নালাগিলে, কিমান এঘণ্টা কিমান লাগিলে, এঘণ্টা 20 মিনিট, এঘণ্টা 20 মিনিট লাগিলে খামটিঘাট টু তিনচুকীয়া কলেজ। এতিয়া কলেজ পোৱাগৈ নাছিলোঁ, কলেজ পাবলৈ আৰু খুব বেছি 10 মিনিটমান লাগিব চাগে, পালোঁহি। এই বাইপাছতে ৰখি দিলোঁ, পেটত অলপ বেয়া বস্তু সোমাই আছিলে সেইকাৰণে উলিয়াই দিলোঁ বেয়া বস্তুখিনি। কিমাননো পেটত লৈ ঘূৰি হয় বেয়া বস্তুবিলাক, সেইকাৰণে পেলাই দিলোঁ। তো যাওঁ আকৌ, টাইমটোতো বেছি হোৱা নাই, 10টা বজাৰ পৰাই আছে, এতিয়া 7:30 হৈছেহে। তো সেইকাৰণে ব্ৰেকফাষ্টটো কিবা এটা কৰি ল'বগৈ নেকি, ব্ৰেকফাষ্ট কৰি ল'ব লাগিব। ব্ৰেকফাষ্ট কৰাৰ পাছতহে আৰু পেটটো গজগজীয়া কৰি ল'ব লাগিব, তাৰপাছতে হ'ব কিবা এটা, তাকত ল'ব পাৰিম তেতিয়াই। তো সেইকাৰণে যাওঁ, ব্ৰেকফাষ্টটো কৰি লওঁ প্ৰথমত। ৰখি আছোঁ বাইপাছতে, যাওঁ এতিয়া। তো ব'লক যাওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক, পলাই নাযাব ক'লে, ঠিক আছে। পাই গ'লোঁ তিনচুকীয়া কলেজ। তো ইয়াতে মোবাইল এলাও নাই, হেৰি কৰিবলৈ ভিতৰত মোবাইলো দিব নিদিয়ে, বেগো নিব নিদিয়ে। তো খালি মানুহটো যাব লাগিব, পাছ চাছ বেগ চেগ চব স্কুটি ভৰাই যাব লাগিব। তো
এতিয়া চব মোবাইলটো চব ভৰা আৰু এতিয়া তো একেবাৰে এক্সামৰ পাছতে লগ পাম দেই চবে বেষ্ট অফ লাক দিয়া কি হয় এক্সামটো ঠিক আছে লগ পাই আছোঁ বৰ্তমান খতম হ'ল এক্সাম দি মেলি মানুহবিলাক গাঁৱে গাঁৱে অহা যোৱা কৰি আছে ঠিকেই হ'ল না ভাল হ'ল ৰিজাল্টটো দিয়াৰ পাছতে গম পাম আৰু কি হয় যি হয় হ'ব আৰু দিলোঁ যেনে তেনে তো ভাত খাই মেলি হ'ল ৰেডি এতিয়া ভাত খাই মেলি ৰেডি হৈ মানে উঠোনে খাই অকল ভাত খালোঁ ভাত খাই মেলি লগৰ এটা আছিলে লগৰটোক তাক বাছ ষ্টেণ্ডত থৈ আহিলোঁ এই পিলাবাৰী যাব বাছ ষ্টেণ্ডত থৈ আহি মেলি মই এতিয়া ওলাই আহিলোঁ ওলাই কিনে এতিয়া বাইপাছতে আছোঁ মই বাইপাছত মানে হেৰি কৰিব যাওঁ বুলি ৰখি আছোঁ তো অলপ মানে লেতেৰা বস্তুবিলাক উলিয়াই দিওঁ বুলি কৈছোঁ তো লেতেৰা বস্তুবিলাক উলিয়াই দিলোঁ তো হালকা হ'ল যাওঁ এতিয়া আকৌ পাবগৈ লাগে ডিব্ৰুগড় কেইটা বাজিলে 1:18 দুটা ডেৰ ঘণ্টামান এঘণ্টা আহোঁতেতো 1:10 মিনিট লাগিলে এতিয়াও চাগে সিমানে লাগিব তো লাহে লাহে গৈ থাকোঁ মাজত যদি কিবা ভাল জেগা যদি পাওঁ মাজত ভাল জেগা পালে মানে বা ভাল লোকেশ্যন পালে মানে মাজত দেখাই দিম বাৰু আপোনালোকক কি হয় মানে কি আছে দেখাই দিম টেনশ্যন নল'ব নকওঁ বুলি দেখাই দিম দেই তো এতিয়া গৈ থাকোঁ দেই তো হেলমেট পিন্ধি ৰেডি তো এতিয়া ব'লক গৈ থাকোঁ তো আপোনালোকে চাই থাকক ইমান গৰম বাঁহ গাছ এজোপাতে ৰখি দিছোঁ চাহতে গোটেই ৰাস্তাটো একো চাহে নাই অলপো চাহ নাই ৰ'দ 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 মাথা চাথা খজুৱাই গৈছেগৈ হেলমেট পিন্ধি পিন্ধি ইয়াতে চাহ পাইছোঁতো ৰখি দিছোঁ অলপ গৰমত বেগ চেগ থৈ ল'ব লাগে ইমান গৰম ধুনীয়া বতাহ মাৰিছে ইয়াতে ঠাণ্ডা ঠাণ্ডা হাৱা ইয়াতে অলপ টাইম ৰখিব লাগিব হাৱা লৈ ল'ব লাগিব নহয় ইমান গৰমত নোৱাৰে যাব যিহে ৰ'দটো টান টানকৈ ওলাইছে বৰশী বোৱা জেগা এটা দেখিছোঁ সৰু মৰু নলা মাছ পাব নাপাব জানো ইয়াত এইকেইটাই হেৰি আছে পানী নলা এই আগলৈকে আছে বাগানৰ মাজে মাজে সেইফালেও আছে ধৰিলে টোপালে মাছ পাব চাগে বৰশী টোপালে মানে গৰম গৰম তামাম গৰম বহুত টাইম ৰখিলোঁ আধা ঘণ্টামান বহিলোঁ চাগে এতিয়া যাওঁ লাহেকৈ ব'লক ৰেডি যাওঁ এতিয়া
পালহি ঠাকুৰথান ঠাকুৰথানতে অলপ বজাৰ চজাৰ কৰিলোঁ এইবিলাক লাগে সেইকাৰণে অলপ বজাৰ চজাৰ কৰিলোঁ আৰু তো যাওঁ এতিয়া দেই ঠাকুৰথান পাৰ হ'লোঁ ঠাকুৰথান পাৰ কিনে অলপ আগত ৰখি দিছোঁ এই হাইৱে ওচৰতে গৰম উঠিলে গৰম লাগিলে কিমান আহি থাকিব গৰমত সেইকাৰণে অলপ ৰখি দিছোঁ ঠাণ্ডা হওঁ অলপ ঠাণ্ডা হোৱাৰ পাছতে যাম আৰু ঠাকুৰথানত সোমাই কিনে অলপ বজাৰ চজাৰ কৰিলোঁ অলপ প্ৰয়োজনীয় বস্তু সামগ্ৰী অলপ তো অলপ ৰেষ্ট লওঁ ৰেষ্ট লোৱাৰ পাছত খুব বেছি নহয় খুব বেছি 3-4 মিনিটমান ৰেষ্ট লওঁ তাৰপৰা যাম লাহেকৈ ইমান ৰ'দতো গৈ থাকিব নোৱাৰি বহুত গৰম থাকাজনে গম পায় ৰ'দত গৈ থাকিলে কেনেকুৱা লাগে ঠিক আছে তো 2-3 মিনিট হৈ গৈছে এতিয়া বলক গৈ থাকোঁ বেছি দূৰ নাই ইয়াৰ পৰা খুব বেছি আৰু 5 মিনিট মানে লাগিব নেকি 5 মিনিটো নালাগে খুব বেছি 3-4 মিনিট লাগিব ইমান টাইম লাগিব বেছি দূৰ নহয় তো বলক গৈ থাকোঁ এতিয়া পাই গ'লোঁ ঘৰ বেছি টাইম নালাগিলে খুব বেছি 4-5 মিনিটে লাগিলে যোনটো জেগাৰ পৰা মই আহিছিলোঁ ৰেষ্ট লৈছিলোঁ তাৰপৰা 4-5 মিনিটমান লাগে তো বৰ্তমান পালোহি তো ভিডিঅ'টো সামৰিব হ'ল তো ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু লগতে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু যদি সময় পায় তেতিয়া ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব মানে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ঠিক আছে তো আজিলৈ আহোঁ আৰু ইমানতে বাই বাই